আজি আছোঁ আদাবাৰীত মানে জালুকবাৰীলৈ আহিলোঁ ব্ৰইলাৰ চফা কৰা মেচিন এটা আনিবলৈ। মেচিন মানে আপোনালোকে ইয়াত দেখা পাইছে অদিতি এণ্টাৰপ্ৰাইজ, যিটো ব্ৰইলাৰ চফা কৰে যে মেচিনটো, এইটো আপোনালোকে দেখিছে যে এইটো আপোনাৰ 4-5টা ব্ৰইলাৰ চফা কৰিব পাৰি, এনেকুৱা ডাঙৰ মেচিন এটা লৈ ল'বলৈ আহিছোঁ। লগতে আপোনালোকো দেখুৱাওঁ বোলো আপোনালোকে ক'ত পাব এনেকুৱা মেচিন, কিমান দামত পাব, তাকে দেখুৱাবলৈ কাৰণে ভিডিঅ'টো বনালোঁ। এতিয়া বলক আমি ভিতৰলৈ সোমাই যাম। তাৰমানে এইটো কি কটা মেচিনহে নেকি? ব্লাডটো এনেকৈ যায় বুঢ়ীয়ে মানে একদম লেতেৰা নহয় বাকী যে একলো আছে পানী নহয় আৰু আপুনি এই মেচিনটোৰ দাম কিমান কৈছিলে? 22,000। মানে এইটো এনেকুৱা, এইটো কুকুৰাটো কাটি কিনে ইয়াত ভৰাই দিলে, ইয়াত ভৰাই দিয়াৰ লগে লগে কি হ'ব, আপোনাৰ ইয়াত তেজটো পৰিব, তেজটো পৰি এইফালে তললৈ ওলাই যাব, ইয়াত তেজটো মানে ষ্টক কৰি থ'ব পাৰিব। এই মেচিনটো তেনেকুৱা মেচিন, তাৰমানে কুকুৰা কাটি ইয়াত সুমিয়াই দিলে লেতেৰা নহ'বলৈ, এইটো মানে কটা মেচিন। আৰু এইটো মেচিন হৈ গ'ল আপোনাৰ দাম কৈছে 22,000, 5টা কৰিব পাৰি। আপোনালোকক লাগিলে ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু আমি ল'বলৈ অহা মেচিনটো এইটো হয়, চাব পাৰে ডাঙৰ মেচিন। এতিয়া এপাক ঘূৰাই দিব চব কেনেকৈ ঘূৰে। এইটোৱে প্ৰাইচ হৈ গ'ল আপোনাৰ 30,000 টকা। মটৰটো বেক চাইডে থাকে ইয়াত। আপোনালোকক লাগিলে ইয়াৰ পৰা আহি কিনে লৈ যাব। ডাবল ফিটাৰ মেচিন। সৰু মেচিন গিলা আপোনাৰ 22,000, 23,000 পৰা ষ্টাৰ্ট আছে বুলি কৈছে। এভেইলেবল, আপোনালোকে গুৱাহাটীলৈ আহিলে ইয়াৰ পৰাই লৈ যাব পাৰিব। নহ'লে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ঘৰত গৈ এপাক দেখুৱাইছোঁ পাৰফৰ্মেঞ্চ কেনেকুৱা দিয়ে, কেইটা কুকুৰা সুমিয়াব পাৰোঁ। একেবাৰে ঘৰত লগ পাইছোঁ বলক। ইয়াত আপোনালোকে এনেই পলিট্ৰিৰ বস্তু পাই যাব। ইয়াত আপোনাৰ ব্ৰইলাৰ কটা মেচিনলৈকে পাব। ব্ৰইলাৰ কটা মেচিন, চাফা কৰা মেচিনটোতো দেখিলেই, কাৰণ হেৰিলৈকে পাই যাব। যি লাগে ইয়ালৈকে গুচি আহিব। গুৱাহাটী জালুকবাৰীত নামি কিনে অকণমান আহি এইডোখৰ আদাবাৰী বুলি কয়, এইডোখৰত আপোনালোকে এই কণ্টেক্ট কৰিলে এনেকুৱাত পাই যাব। এই পিচ আমাৰ শিৱসাগৰলৈ প্ৰথম যাব এইটো মেচিন, ডাঙৰ মেচিনটো। তো কাইলৈ আপোনালোকক দেখুৱাব পাৰিম ব্ৰইলাৰ ড্ৰেছিং কৰি কেনেকুৱা পাৰফৰ্মেঞ্চ দিয়ে, কিমানটা লোড ল'ব পাৰে। মানে আপোনালোক কাইলৈ বাকীবোৰ দেখুৱাই আছোঁ। ঘৰলৈ আহি বৰ্তমান আমি কটা মেচিনটো টেষ্ট কৰিলোঁ মানে আপোনাৰ ইয়াত মেক্সিমাম 7টা-8টা দি দিব পাৰি। আৰু এড্ৰেছটো আপোনালোকক ইয়াত দেখুৱাই দিছোঁ। এইটো অদিতি এণ্টাৰপ্ৰাইজ দেখা পাইছে। আপোনালোকে ইয়াত আহি কণ্টেক্ট কৰিব। এওঁলোকৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দি থোৱা আছে। আপোনালোকে চাই মেলি ইয়াত য'ত দিলৈকে আপোনালোকে পাই যাব, তাকে ক'লোঁ। এয়া আজি ইমানখিনিয়ে দেখুৱালোঁ। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি থ'ব। তাকে ধন্যবাদ। জয় অসম।